এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, যিটো মোৰ কাৰণে বিশেষ কিন্তু আপোনালোকৰ কাৰণে বিশেষ হয়নে নহয় মই নাজানো। আজি মই আপোনালোকক দেখাম, মোৰ ঘৰৰ হোম টুৰটো দেখাম, কোনটো কি কাৰ কোনটো ৰুম সেইবিলাক মই সকলো আপোনালোকক দেখাম। ভিডিঅ'টো আপোনালোকে মোৰ শেষলৈকে চাই থাকিব। আৰু যদিহে মোৰ কিবা ভুলো হয় তেনেহ'লে প্লিজ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়াহে মই মানে আগলৈ ভিডিঅ' বনোৱাত আপোনালোকৰ পৰা সহায় পাম, অকণমান উৎসাহ পাম। প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম সোমাই এইকণ মানে এইডোখৰত আহিয়ে মানে গ্ৰিলৰ পৰা আহি এইডোখৰত মানে কোনোবা আহিলে বহিব পাৰে। আৰু ফাৰ্ষ্টতে এখন টেবুল আছে, টেবুলখনত তামোলৰ বটাৰ লগত দেখিছে নহয় আপোনালোকে, বটা আছে কাৰণ মা দেউতাই মানে মোৰ শহুৰ শাহুৱে ইয়াতে বহি এইখন চকীতে বহি তামোল খায়। আৰু নেক্সট এয়া হৈছে ষ্টেপটোত ওপৰলৈ যায়। ওপৰত একো নাই দেখাবলৈ, ওপৰখন খালী হৈ আছে, বৰ্তমান বনোৱা নাই। নেক্সট আপোনালোকে মোৰ লগতে গৈ থাকিব, ভিতৰৰ অংশবিলাক দেখাম। এয়া পোৱালিটোৰ বল, এইকেইটা বল, ভতিজা ল'ৰাৰ মোৰ বল। এইটো এনেকৈ আহিব, আহি পিনে এইটো ফাৰ্ষ্ট ইয়াত ড্ৰয়িং ৰুমটো পাব। এইটো ড্ৰয়িং ৰুমটো হয়, এইটো নতুনকৈ আমাৰ মানে বনাইছেহে ঘৰ, ইমান কমপ্লিট হোৱা নাই এতিয়ালৈকে। এইটো আমাৰ ড্ৰয়িং ৰুম। নেক্সট আছে, নেক্সট ইয়াত এইটো হৈছে মোৰ শহুৰ দেউতাৰ ৰুম হয়। এয়া শহুৰ দেউতাৰ ৰুম হয়, এয়া বিশেষ ইয়াত একো নাই। আৰু নেক্সট ইয়াৰ পৰা আমি ওলাই আহিছোঁ, ওলাই আহি এইটো ৰুম হৈছে মোৰ মানে বৰ্জনা, মানে আমাৰ আহোমত আমাৰ বৰ্জনাক দেউতা বুলি কয়। এয়া সেই দেউতা আৰু বাইদেউ ভাগৰ ৰুম, মানে দেউতা আৰু মানে বৌ আৰু ককাইদেউৰ ৰুম। আমাৰ অসমত দেউতা আৰু বাইদেউ বুলি কয়। এয়া তেওঁলোকৰ ৰুম। আৰু নেক্সট হৈছে এইটো আমাৰ ৰুম, মানে মোৰ আৰু হাজবেণ্ডৰ ৰুম হয়। ৰুমটোত বিশেষ একো নাই, আপোনালোকক দেখাইছোঁ, বিশেষ একো নাই। এখন চোফা আছে, বিচনা, এয়া ৰুমত বিশেষ একো নাই দেখাবলগীয়া। নেক্সট এয়া আনলা, একদম হাজবেণ্ডে বহুত লেতেৰা কৰি থৈ দিছে, দেখিছে কিমান চাফা কৰিম, সেইকাৰণে কৰা নাই। এইটো মোৰ শ্ব'কেছটো, ইয়াত এইবোৰ প্ৰেজেণ্ট সোমাই আছে, যিখিনি মানে বিয়াত পাইছিলোঁ সেইবোৰ প্ৰেজেণ্ট খোলা নাই, কিছুমান সোমাই আছে। নেক্সট এইবোৰ মোৰ কিতাপৰ কালেকশ্যন, এইখিনি কিছুমান কিতাপ আছে, সেয়াই আৰু। নেক্সট এখন মোৰ খিৰিকীখন, ফেভৰেট খিৰিকী বুলি ক'ব পাৰি। এই খিৰিকীখন মই শুই উঠিয়ে মানে খিৰিকীৰ ফালে নাচালে মোৰ ভাল নালাগে। এইবোৰ সেউজীয়া মানে চাহপাতৰ গছ, মই যে কৈছিলোঁ আপোনালোকক যোৱা ভিডিঅ'টোত যে মই এটা ছাৰপ্ৰাইজ দিম, সেয়াই মোৰ বাগান হয়, আমাৰ চাহ গছৰ খেতি। চাওক কিমান সুন্দৰ লাগে। প্ৰথম খিৰিকীখন খুলিয়ে যদি সেউজীয়া গছ গছনিবোৰ দেখা যায় কিমান ভাল লাগে চাওক। আৰু এটা কথা, আমি যদি বিচনা মানে আমি শোৱাৰ পাছত যেতিয়া উঠোঁ, মানে ৰাতিপুৱা যেতিয়া উঠাৰ পাছত আকৌ নেক্সট আমি দিনত জিৰাবলৈ এই বিচনাখন আমাক ইউজ কৰিবলৈ নিদিয়ে, কাৰণ আকৌ গা ধুবলগীয়া হয়, কাৰণ মা দেউতাহঁতক চাহ তাহ দিবলগীয়া হয় যে, সেইবাবে এখন বিচনা ইউজ কৰিবলৈ নিদিয়ে। এই চোফাখন মই আনি থৈ দিছোঁ, কাৰণ ইয়াত কেতিয়াবা মানে বহি আমি জিৰাব পাৰিম, সেয়াই আৰু বিশেষ আৰু একো নাই। নেক্সট ৰুমটোলৈ আপোনালোকক লৈ যাওঁ। নেক্সট মোৰ শাহুমাৰ ৰুম, শাহুমা আৰু ভণ্টি থাকে, মানে মোৰ ননদজনী থাকে ইয়াত চাওক, তেওঁলোকৰ ৰুম হয়। এয়া ৰুম। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল, আমাৰ পাকঘৰ হয়, মানে মোৰ শাহুমাৰ ৰুমৰ কাষত পাকঘৰটো আছে। পাকঘৰটো বৰ্তমান ভগা চিগা হৈ আছে, কিয়নো ইয়াৰো এটা বিশেষ কাৰণ আছে। আপোনালোকক মই কৈ গৈছোঁ, আপোনালোকে চাই যাওক। ড্ৰয়িং ৰুমটোৰ ছাইডতে এখন দৰ্জা আছে, দৰ্জাখন খুলিলে, মই খুলিয়ে থৈছোঁ, খুলিলে দেখিব আমাৰ লেট্ৰিন বাথৰুম এতিয়াও কমপ্লিট হোৱা নাই, এয়া লেট্ৰিন বাথৰুম। আৰু নেক্সট আমাৰ টেঙা গছ এজোপা আছে, টেঙা বহুত লাগিছে। এইখিনি টেঙা মানে বহুত বছৰৰ টেঙা হয়, টেঙা গছত বহুত বেছি আছে আমাৰ ঘৰত টেঙা গছ। আৰু ছাইডতে এইবোৰ বাগান চাগান আপোনালোকে সকলো দেখিছে, এইবিলাক বহুত কমপ্লিট বাগান আছে। মই হ'লেও দেখাই যাম, আজি বৰষুণৰ বতৰ যদিও মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। নেক্সট ব'লক আমি এতিয়া আমাৰ পাকঘৰটোলৈ যাওঁ। আপোনালোকক মই কৈছিলোঁ যে মোৰ মাৰ ৰুমৰ খিৰিকী ছাইডতে আমাৰ পাকঘৰটো দেখা পোৱা যায়। এইটো চাওক পাকঘৰ,
এইটো আমাৰ পাকঘৰ হয়, বহুত পুৰণা পাকঘৰ দেই। এয়া চাওক, এইটো জুইশাল, এখন পীৰা, ইয়াতে বহি আমি ভাত খাওঁ। আজিও আমি ডাইনিং টেবুল থাকিও আমি ডাইনিং টেবুলত আজিলৈকে ভাত খোৱা নাই। এইটো আমাৰ পৰম্পৰা, সকলোৱে একেলগে ভাত খোৱাটো। এয়া হ'ল আমাৰ মজিয়া। এইডোখৰ আপোনালোকে হয়তো ভালকৈ নেদেখিব, সেয়া হ'লেও মই দেখাবলৈ ট্ৰাই কৰিছোঁ। মই ভিতৰলৈ সোমাই নাযাওঁ, সেয়া চাওক, কাৰণ মই ইমান ভিতৰলৈ সোমাই যাব পৰা নাই, কাৰণ এতিয়ালৈকে মানে মোক ভোজনি দিয়া নাই। ভোজনি বুলি কয় ন, সেইটো দিয়া নাই। চ' এতিয়ালৈকে সোমোৱা নাই। ইয়াতেই আমাৰ মৃতকত দিয়ে। মৃতক মানে আপোনালোকে হয়তো কিছুমানে গম পাইছে, যিখিনি আহোমখিনি হয়তো গম পাইছে মৃতকত দিয়া মানে কি। চ' সেইটোৱে আৰু, যিবিলাক মানে আমাৰ আগৰ ককা বুলি নকওঁ মই, আহোম যেতিয়া দদৌ বুলি ক'ম, দদৌ এনাইহঁত ঢুকাই গৈছিলে ন, তেওঁলোকক মানে আমি প্ৰতি মানে বহাগ বিহুত মানে নতুন বছৰত আমি তেওঁলোকক মৃতকত দিওঁ। চ' এয়াই আপোনালোকে চাই থাকক। সেইকাৰণে মানে এইটো পাকঘৰত মানে আমি যোনে তোনে আমি নোসোমাওঁ, যি মানুহে মানে সোমাবলৈ নিদিয়ে। যিবিলাক মানুহে মানে শৰণ ভোজন লয় তেওঁলোককহে এই পাকঘৰটোত সোমাবলৈ দিয়ে, নহ'লে কোনেও সোমাবলৈ নাপায়। এয়া ভাগিলে বৰ্তমান আমাৰ পাকঘৰটো, ভাগিলে বৰ্তমান। আৰু ইয়াতে আমাৰ সাজ পানী ইয়াতে আমাৰ থয়। সেয়া দেখিছে নহয়, সেই প্ৰেছাৰ কুকাৰটো, তাত সাজ পানী আছে, এইবোৰ টেকেলিবিলাক আছে। 1 hour later. পাকঘৰটো চাইডে মই আহি আছোঁ। বৰষুণৰ বতৰ, চাওক জেগাবোৰ ইমান লেতেৰা হৈ গৈছে। পাকঘৰটো চাইডে মই আহি আছোঁ। আহি আপোনালোকক দেখাইছোঁ। সৰুটো গলি দেখিছে নহয়, সৰুটো গলি, সেইটো গলি ফালে আমাৰ গোটেই বাগানখন আছে। বাগানখন আপোনালোকক সম্পূৰ্ণকৈ দেখাব নোৱাৰিম, কিয়নো দেখিছে গেলা বতৰ, হ'লেও মই গৈ আছোঁ। এইখন আমাৰ বাগান, এইবোৰ নেমু গছ আপোনালোকক দেখাইছোঁ ন অথনি, এইখিনি গোটেইখিনি নেমু গছ হয়। এইখন আমাৰ বাগান, এইখনে আমাৰ বাগান। আৰু সৰুৱা বাগানত পাত ছিঙা মানুহ, ইয়াত বাগানত কাম কৰিবলৈ আমাক লগাই থৈ দিছে। পাত ছিঙা মানুহে পাত ছিঙি আছে। সৰুখন আমাৰ বাগান, চাওক, এয়া আমাৰ নেমু গছ, বহুত বছৰৰ পুৰণি নেমু গছ, মোৰ শহুৰ দেউতাই লগোৱা। চাওক, বহুত পুৰণি নেমু গছ এইবিলাক। চ' আজিলৈ ভিডিঅ'টো সামৰোঁ। এয়াই আছিল মোৰ ভিডিঅ'। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল মাৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ওপৰলৈ মানে উঠাত সহায় কৰে, মানে মোৰ নতুন ভিডিঅ' বনোৱাত সহায় কৰে। চ' ধন্যবাদ।